ইমান গেলা গৰমত এনেকৈ আৰু কলেজ যাব নোৱাৰি দেই। আজি দেউতাক ক'বই লাগিব, মোক যেনে তেনে বাইক এখন কিনি দিবই লাগিব। মই নহ'লে নোৱাৰোঁ আৰু কলেজ যাবলৈ। ল'ৰাটো ইমান গৰমত আহি আছে, মই পানী এগিলাচ আনোগৈ পাই। মা ৰ'বা, পানী চানী নালাগে। দেউতা ক'ত আছে? দেউতাৰ লগত মোৰ কথা এটা আছে। কি ইমান জৰুৰী কথা আছেনো? একেবাৰে অহাৰ লগে লগে যে ক'ব লাগে। জানো পিছফালে বাৰীফালে গৈছিলে, ক'ত আছে? চাগৈ যা ক'ত আছে। দেউতা শুনাচোন। কি হ'ল দেউতা, মোক যে এখন বাইক লাগে দেই। ইমান গৰমত বাছত ঠেলা হেঁচা কৰি, তাতে আকৌ মই এইটোকা খোজকাঢ়ি আহিব লাগে। মই কিন্তু এনেকৈ কলেজ যাব নোৱাৰোঁ আকৌ দেই, মই কৈ দিছোঁ। এই গেলা গৰমত মই কাম কৰি আছো, তই আহি আকৌ বাইকৰ কথা কৈছ। খাবলৈ চাউল এমুঠি গোটাবলৈ ইমান দিগদাৰ। তোক যেনে তেনে পঢ়াইছো, তই আকৌ এইবোৰ ক'বলৈ আহিছ হা? তই যা, মোৰ চকুৰ আগৰ পৰা আঁতৰ হ। মই সেইবোৰ নাজানো, মোক লাগিবই। লগৰ সকলোৱে লৈ যায়। মোৰ কি লাজ চৰম নাই নেকি? ঐ এইবে নাচা, কি লাগে তোক? বাইক লাগে? তোৰ অকণমান হ'লেও লাজ লাগিব লাগিছিলে নাই? এই গেলা গৰমত বাপেৰে কাম কৰি ইঘৰে সিঘৰে তোক যেনে তেনে পঢ়াইছে ভাল মানুহ হ বুলি, আৰু তই সেই বাইক লৈ লগৰখিনিৰ লগত ধুৰন্ধৰ হৈ ঘূৰি ফুৰিব লাগে। শুবলৈ বিচনা এখন নাই, তুলি এখন নাই, সেই খেতিয়াতে পৰি থাকোঁ। সেনেকৈ জীৱনটো গৈছে আৰু। এই ফেন এখন নাই এই গৰমত, সেই ভগা বিচনীকেইডোখৰে বিচি থাকোঁ। ভালকৈ দাইল এসাঁজে ভাতকেইটা খাবলৈ নাই, তাক আকৌ লাগে বাইক। যেনে তেনে বোলো ল'ৰাটো ভাল মানুহ হওক পগৈ, আমিতো নোৱাৰিলোৱে পঢ়িবলৈ। সেইবোৰ চিন্তা কৰি তাক পঢ়াইছোঁ, আৰু তাক আকৌ অকণমান পাইছ যে সেইকাৰণে চৰিছ। পঢ়িছ নহয়, দেখিম নহয় নিজে কি কৰি খাওঁ। তহঁতৰ দিনত কৈছোঁ নহয়, 1 লিটাৰ মিঠাতেল কিনিবলৈ 1000 টকামান লাগিব। সেই 1000 টকাও গোটাব নোৱাৰিবি চাগে। যিটো গতি দেখিছোঁ, পঢ়াৰ নামত নাই, খালি অহা যোৱা কৰি আৰু লগৰবোৰৰ লগত লেকচাৰ মাৰি বাইক ল'ব লাগে, কি ল'ব লাগে সেইবোৰহে পাতি থকা গৈ চাগে। ঘৰৰ অৱস্থা কি সেইটো ভাবি চাইছ জানো কেতিয়াবা? হেৰা, ইয়াক মোৰ আগৰ পৰা আঁতৰ হ'বলৈ কোৱা। এনেও গেলা গৰমত মোৰ চোৰ গৰম হৈ আছে। আকৌ চাবা আকৌ দেই, কথা কিন্তু বেয়া হ'ব আকৌ। এইচবৰ পৰা নিজৰটো শান্তি নাই আমাকো থাকিবলৈ নিদিয়ে। যা ক'ত যাওঁ যা, নিদিওঁ তোক বাইক। যা, বাইক কি তই চাইকেলো নাপাওঁ। যা, কি কৰ কৰিবিচোন, চাম নহয় তোকো। ইয়াৰ স্বভাৱ গম পালোঁ আৰু ই কেনেকুৱা হ'ব। যি মূলা বাঢ়ে নহয় তাৰ দুপাততে চিন। ই যে বুঢ়া বুঢ়ী হ'লে আমাক যে খুৱাব এসাঁজ, সেইটোতো আৰু ভবা কথাই নহয় আৰু। ভাবিবলৈতো কোনো প্ৰয়োজনেই নাই। ইয়াৰ যি স্বভাৱ চৰিত্ৰ হৈছে নহয়, নিজে খাব পাৰে নাই সেইটোহে আচল কথা। আমাক বা নালাগে খুৱাবলৈ। কি হ'ল? হ'ল এজনৰ প্ৰেছাৰ বাঢ়িলে নেকি? উঠকচোন, কি হ'ল আপোনাৰ? কি হ'ল মা? দেউতা কি হ'ল? চব তোৰ কাৰণে হৈছে গম পাইছ। তই মোৰ মানুহটো মাথাটো খালি আৰু এই গৰমত প্ৰেছাৰ বাঢ়িলে নে কিয়ে? সৰ্বনাশ ধৰ বাপেৰক ভিতৰলৈ লৈ বৈ। দেউতা, তুমি সোনকালে ভাল হৈ যোৱা। মই আৰু আজিৰ পৰা তোমাক বাইক লাগে বুলি উৎপাত নকৰোঁ আৰু। দেউতা, মোৰ ভুলৰ কাৰণে তোমাৰ আজি এনেকুৱা হ'ল। চিন্তা কৰিয়ে তোমাৰ প্ৰেছাৰ বাঢ়ি গ'ল। দেউতা, তুমি উঠা আৰু সোনকালে ভাল হোৱা। মই আৰু কেতিয়াও তোমালোকক কষ্ট নিদিওঁ, কেতিয়াও তোমালোকক আৰু বেয়াকৈ নকওঁ। মোক একোৱে নালাগে, মই পঢ়ি শুনি নিজেই যি পাৰোঁ ল'ম। দেউতা, মা, মোক ক্ষমা কৰি দিয়া তোমালোকে। হ'ব, তই এতিয়া কন্দা কটা কৰিব নালাগে। তই যে বুজি পালি সেয়াই যথেষ্ট। ভুল সকলোৰে হয়, ভুলটো বুজি পোৱাটোহে আচল কথা। হ'ব দে। হ'ব, সি যে বুজি পাইছে সেয়াই হ'ব। তোমালোকে অলপ মনে মনে থাকাচোন, মোৰ অলপ ভাল লাগিছে। মই অকণমান দেৰি শুই লওঁ। তই দেউতাৰ ওচৰতে থাক দেই, মই কাম এটা আছে কৰি আহোঁগৈ। হ'ব মা।